হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? মই জ্যোতিৰ্মিত্ৰই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। বন্ধুসকল, আপোনালোক সকলোৱে নিশ্চয় ট্ৰেইনত উঠি পাইছে। আমাৰ দেশত চলা সকলোবিলাক ট্ৰেইনকে এটা নম্বৰ দিয়া হয়, যিটো নম্বৰ সদায় 5টা সংখ্যাৰ হয়, আৰু এই নম্বৰটো ট্ৰেইনৰ ডবাত নাইবা ট্ৰেইনৰ যিটো ইঞ্জিন থাকে তাত লিখা থাকে। এই নম্বৰবোৰ আপোনালোকে প্ৰায় লক্ষ্য কৰিছে নিশ্চয়, কিন্তু গম নাপায় যে এই নম্বৰবোৰৰ অৰ্থ কি। বন্ধুসকল, এই নম্বৰবোৰৰ প্ৰত্যেকখন ট্ৰেইনৰ কাৰণে বহুত প্ৰয়োজনীয়, আৰু এই নম্বৰবোৰ সেই ট্ৰেইনখনৰ বিষয়ে বিশেষ কিছুমান কথা জনায়, আৰু আমি এই নম্বৰটো লৈ সেই ট্ৰেইনখনৰ বিষয়ে বহু কথা জানিব পাৰোঁ। ব'লকচোন বন্ধুসকল, আজি আমি সেই নম্বৰবোৰৰ বিষয়ে কিছু কথা জানিব চেষ্টা কৰোঁ। বন্ধুসকল, সৰুকৈ প্ৰথমতে আছে 0 মানে 0। 0ৰে আৰম্ভ হোৱা নম্বৰবোৰৰ ট্ৰেইনবোৰ সদায় স্পেচিয়েল ট্ৰেইন হয়, যিবোৰ কিছুমান ফেষ্টিভেল নাইবা হলিডেৰ দিনত বা পূজাৰ দিনত কাৰণেহে কিছুদিনৰ কাৰণেহে চলে। মানে ধৰক পূজাৰ 1 মাহৰ আগৰ পৰা পিছলৈকে তেনেকৈ, বা পূজাক ধৰি 1 মাহ তেনেকৈ কিছুমান দিনহে চলে। যদি ফ্ৰেণ্ড সেই 5টা সংখ্যাৰ ভিতৰত প্ৰথম সংখ্যাটো 1 হয়, আপুনি গম পাব যে সেই ট্ৰেইনখন দূৰযাত্ৰা কৰা কোনো লং ডিষ্টেঞ্চত চলা ট্ৰেইন, আৰু সকলো ছুপাৰফাষ্ট ট্ৰেইনৰ নম্বৰ সদায় 1ৰে আৰম্ভ হয়। বন্ধুসকল, যদি আপুনি প্ৰথম সংখ্যা 2 দেখা পায়, তেন্তে গম পাব যে সেই ট্ৰেইনখন দূৰযাত্ৰা কৰা এক্সপ্ৰেছ ট্ৰেইন হ'ব। এবাৰ আহোঁ আমি 3 নম্বৰলৈ। বন্ধুসকল, যদি আপোনালোকে ট্ৰেইন নম্বৰটো 3 দেখা পায় বা 3ৰে আৰম্ভ হোৱা দেখা পায়, তেন্তে গম পাব যে সেই ট্ৰেইনখন কলিকতাতে দেখিছে, কাৰণ সেইখন কলিকতাৰ কাৰণে বিশেষভাৱে থকা ট্ৰেইন। সেই ট্ৰেইনখন আপুনি বেলেগ ইণ্ডিয়াৰ কোনো ঠাইত দেখা নাপায়। এতিয়া আহোঁ বন্ধুসকল আমি 4 নম্বৰলৈ। কেৱল চেন্নাই, দিল্লী আদিৰ দৰে মেট্ৰ' চিটিবোৰৰ কাৰণেহে। এই মেট্ৰ' চিটিবোৰৰ বাদ দি আপুনি কোনো ঠাইত 4ৰে আৰম্ভ হোৱা ট্ৰেইনবোৰ দেখা নাপায়। নম্বৰ 5ৰে আৰম্ভ হোৱা ট্ৰেইনবোৰ সদায় পেচেঞ্জাৰ ট্ৰেইন হয়, এইবোৰ সদায় চলা সাধাৰণ ট্ৰেইন। বন্ধুসকল, যদি আপোনালোকে কোনো ট্ৰেইনৰ নম্বৰ 6ৰে আৰম্ভ হোৱা দেখিছে, তেন্তে গম পাব যে সেই ট্ৰেইনখন মেমু ট্ৰেইন, যিখন কম ৰাস্তাৰ দূৰৰ মাজত অহা যোৱা কৰা, যিবোৰ ট্ৰেইনে গাঁৱৰ পৰা চহৰলৈ অহা যোৱা কৰে। বন্ধুসকল, যদি আপোনালোকে প্ৰথম সংখ্যা 7 দেখা পায়, তেন্তে সেইখন হ'ব DBN ট্ৰেইন, য'ত আগত আৰু পিছত ইলেক্ট্ৰিক আৰু ডিজেলৰ ইঞ্জিন থাকে, যিবোৰ ট্ৰেইন প্ৰায় ৰেলৱে ছাৰ্ভিচৰ কাৰণেহে হয়। এইবাৰ আহিছোঁ আমি 8 নম্বৰলৈ। 8 নম্বৰ থকা ট্ৰেইনবোৰ সম্পূৰ্ণৰূপে আৰক্ষিত ছুপাৰফাষ্ট ট্ৰেইন হয়। এইবোৰ ট্ৰেইনৰ বহুত কম ষ্টেচনতহে ৰয়। এইবোৰ ট্ৰেইনৰ কিছুমান বিশেষ ষ্টেচন থাকে, সেইবোৰ বহুত ডাঙৰ ষ্টেচনবোৰতহে এইবোৰ ট্ৰেইন ৰোৱা দেখা পোৱা যায়। আৰু একেবাৰে শেষত আহিছোঁ আমাৰ 9 নম্বৰ। এইবোৰ ট্ৰেইন কেৱল আপুনি মুম্বাই চহৰৰ আশে পাশেহে দেখিব, কাৰণ এইবোৰ ট্ৰেইন আমি আগত পাই অহা 3 নম্বৰৰে আৰম্ভ হোৱা কলকাতাৰ ট্ৰেইনবোৰৰ দৰে কেৱল মুম্বাইৰ কাৰণেহে চিলেক্টিভ ট্ৰেইন। এইবোৰ ট্ৰেইন আপুনি মুম্বাইৰ বাদে ইণ্ডিয়াৰ কোনো ঠাইতে দেখা নাপায়। বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।